हेलो गाइस की खबर आपनालोকৰ आशा करूँ आपनालोक সকলোৰে খবৰ ভাল আৰু আজি মই ৰুমতে আছো কাৰণ আজি সানডে হয় হেতু কাৰণে ৰুমতে আছো আৰু তেনেকৈ কতো যাব লগাও নাই আজি হেতু কাৰণে ৰুমতে আছো যেহেতু আৰু কিনো দেখাম ৰুমত আজি গোটেই দিনটো কি কৰো তাকে দেখাম মই আৰু ভাবিছো কিবা কিবি বনাম বুলি ইয়াৰ আগতে মই তেনেকৈ কোনো ৰেচিপি মই শ্বেয়াৰ কৰা নাই বাৰু এতিয়ালৈকে কোনো ৰেচিপি মই শ্বেয়াৰ কৰা নাই হেতু কাৰণে আজি ৰুমত কি বনাও কি কৰো দেখাম মই আপোনালোকক শ্বেয়াৰ কৰিম আৰু যিমান পাৰো সিমানখিনি দেখুৱাবলৈ চেষ্টা কৰিম তেনেহলে চাই থাকিব ভিডিঅটো আৰু ইফালে বহাই দিছো মই চাহ আজি চাহ খাম বুলি ভাবিছো কাৰণ বেলেগ দিনাখনে মই চাহ নাখাও আসলতে সময়ও নহয় ৰাতিপুৱা চাহ খাবলৈ একেবাৰে ভাত খাই অফিচলৈ ওলাই যাও চাহ ললো আৰু ইফালে ললো ফিংগাৰ পাপৰ লগতে খুৰাই বজাৰৰ পৰা লৈ আনিছিলে মাছ আৰু কিবা কিবি লৈ আনিছে মাছখিনি আজি বনাম বুলি ভাবিছো জিকাৰে মাছ বনাম তাৰ লগতে আৰু কেইটামান ৰেচিপি বনাম আৰু চাই থাকিব একেবাৰে সহজতে মই বনোৱা ৰেচিপি কেইটা আৰু ইফালে মই মাছখিনি ধুই লম ধুই উঠি মই ভাজি লম ইফালে কেৰাহীত মাছ ভাজিবলৈ দিলো আৰু ইফালে যিখিনি পাচলি আছে সেইখিনি কাটি মই ৰেডি কৰি আছো বনাবলৈ আৰু মাছৰ লগতে ইয়াতে যিখিনি ডাঠা আছিলে ডাঠাৰ ঠাৰি কেইডাল বনাম বুলি ভাবিছো আৰু ইফালে পাত কেইটা মই বেলেগকে সাইড কৰি থৈ দিছো আৰু এসাইডে মই মাছ কেইটা ভাজি আছো আৰু বাকি এসাইডে মই যোগাৰ কৰি আছো আৰু মাছখিনি ভাজি লোৱা হৈ গ'ল আৰু মোৰ মাছ ভাজা হৈ গ'ল ইফালে মাছখিনি সাইড কৰি থৈ দিছো আৰু ইফালে কেৰাহী গৰম হ'বলৈ দিছো ইয়াৰ পিছত মই বহাম ঢেকিয়া শাকখিনি সেইখিনি মই বনাই লম তাৰ কাৰণে মই কেৰাহীত দিলো অকনমান পিয়াজ নহৰু কেইটুকুৰমান জলকীয়া এইখিনি দি উঠি মই ভাজি লম আৰু ভিডিঅ'বোৰ ভালকৈ দেখুৱাব পৰা নাই কাৰণ মোৰ যেডাল ট্ৰিপড আছে ট্ৰিপডডাল বেয়া হৈছে বেয়া হোৱাৰ কাৰণে আৰু মই নতুনকৈ কিনা নাই কাৰণ দৰকাৰো হোৱা নাছিলে সেইটো কাৰণে ভালকৈ দেখুৱাব পৰা নাই অকণমান অসুবিধা হৈছে শাকখিনি ভাজি আছো তাৰ লগতে পটাত অকণমান দিছো বেহাৰ নহৰু জলকীয়া আদা তেনেকৈ দিছো এইখিনি মই অকণমান পেষ্ট কৰি ল'ম যিখিনি মই ডাঠা থৈছিলোঁ ডাঠাখিনি বনাবলৈ আৰু শাকখিনি মই অলপ সময়ৰ কাৰণে ঢাকনিত থৈ দিছিলোঁ সেইটো কাৰণে শাকখিনি ধুনীয়াকৈ সিজি গ'ল এইখিনি প্ৰায় হৈয়ে গ'ল এইখিনি নমাই উঠি আকৌ যিখন ডাঠাৰ আঞ্জা আছে সেইখন মই বনাই ল'ম শাকখিনি নমাই উঠি মই কেৰাহীত গৰম হ'বলৈ তেল দিছোঁ আৰু তেলখিনি গৰম হোৱাৰ লগে লগে মই ইয়াতে দি দিম অকণমান পিয়াজ জলকীয়া আৰু আদা নহৰু তাৰ লগতে যিখিনি মই বেহাৰৰ পেষ্ট কৰি থৈছিলোঁ সেইখিনিও দি দিম দি উঠি অকণমান সময়ৰ কাৰণে ভাজি ল'ম আৰু পেষ্টখিনি দিয়াৰ পিছত অকণমান সময় মই ভাজি ল'ম যেতিয়ালৈকে এইখিনি ধুনীয়াকৈ ভজা নহয় তেতিয়ালৈকে তাৰপিছত মই যিখিনি ডাঠা আছে ডাঠাখিনি দি দিম আৰু এইখিনিতে দি দিলোঁ মই অকণমান নিমখ যিখিনি সোৱাদ অনুসৰি নিমখ লাগে নিমখ দিলোঁ হালধি দিলোঁ দি উঠি এইখিনি ভজা হৈ গ'ল তাৰপিছত মই ডাঠাৰ ঠাৰিকেইডাল দি দিলোঁ তাৰ লগতে মাছৰ মাথা আছিলে মাছৰ মাথাকেইটাও ধুনীয়াকৈ ভাঙি দি দিলোঁ এনেকৈ চচৰিত মাছৰ মাথা দিলে বহুত ভাল লাগে খাই সেইটো কাৰণে দি দিলোঁ ধুনীয়াকৈ ভাঙি লৈছোঁ মই ভাঙি লৈ দিলোঁ ইয়াতে তাৰপিছত অকণমান সময়ৰ কাৰণে মই এইখিনি ঢাকনি দি থৈ দিলোঁ ঢাকনি দিয়াৰ কাৰণে ধুনীয়াকৈ সিজি গৈছে ঢাকনি গুচোৱাৰ পিছত প্ৰায় এনেকুৱা হৈছে দেখিবলৈ তাৰপিছত ইয়াতে মই অকণমান পানী দি দিম পানী দিলে সোনকালে সিজি যাব পানী দি অকণমান সময়ৰ কাৰণে আকৌ মই ঢাকনি দি থৈ দিম
পানী দিয়াৰ পিছত মই আৰু অলপ সময়ৰ কাৰণে ঢাকনি দি থৈ দিছিলোঁ। দি থৈ এতিয়া প্ৰায় হৈয়ে গ'ল মোৰ আঞ্জাখন। ধুনীয়াকৈ জিকাখিনিও ডাঠাখিনিও সিজি গৈছে। আৰু এইখিনি নমাই ল'ম। নমাই উঠি যিখন মোৰ জিকাৰ আঞ্জা আছে, জিকাৰ আঞ্জাখন বহাই দিম। আৰু প্ৰায় এতিয়া দেৰিয়ে হৈছে, 3টামান বাজিলে ভাত হোৱাৰলৈকে। আৰু ইয়াতে দি দিলোঁ মই কেৰাহীত তেলখিনি গৰম হ'ব দিছোঁ। তাৰপিছত দি দিলোঁ পিঁয়াজ, আদা, নহৰু পেষ্টখিনি দি দিলোঁ। আৰু জিকাৰ আঞ্জাখনৰ কাৰণে ইয়াতে জিকা আৰু আলু দি দিলোঁ। দি উঠি অকণমান সময় ভাজি লৈ তাৰপিছত ইয়াতে অলপমান জিৰাৰ গুড়ি দিলোঁ। বাকী তেনেকৈ একো মছলা দিয়া নাই, অকল আদা, নহৰু আৰু জিৰা দিছোঁ। দি উঠি এইখিনি অকণমান সময় ভাজি লৈ অকণ সময়ৰ কাৰণে ঢাকনিখন দিলোঁ, অকণমান সময়ৰ কাৰণে। তাৰপিছত ইয়াতে দিলোঁ মই হালধিতে আৰু অলপ সময়ৰ কাৰণে ভাজি ল'ম। ভাজি লৈ মই আঞ্জাখনত দি দিম পানী, গৰম পানী দি দিম। আৰু পানী দিয়াৰ পিছত অলপ সময় উতলিব দিলোঁ। উতলাৰ পিছত মই ইয়াতে মাছকেইটুকুৰ দি দিলোঁ। মাছকেইটুকুৰ দিয়াৰ পিছত মোৰ আঞ্জাখন প্ৰায় হৈয়ে গ'ল। সেইটো কাৰণে ইয়াতেই মই ভিডিঅ'টো শেষ কৰিলোঁ আৰু দীঘলীয়া নকৰোঁ ভিডিঅ'টো। যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব